নমস্কাৰ। আজি মই এটা ভিডিঅ' দেখুৱাব বিচাৰিছোঁ। উত্তৰ পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ ডিমাপুৰ উদ্যোগত আৰু সংগীত নাটক একাডেমী সাংস্কৃতিক মন্ত্ৰালয় ভাৰত চৰকাৰৰ সহযোগত 7দিনীয়া বিহু নাচ আৰু বিহু ঢোলৰ কৰ্মশালা 17 মাৰ্চৰ পৰা 23 মাৰ্চ। স্থান শিলপগ্ৰাম, পাঞ্জাবাৰী, গুৱাহাটী। সময় 3:30 বজাৰ পৰা 5:30 বজালৈকে। ইয়াত আমাৰ বহুতো প্ৰশিক্ষক আছে। জনপ্ৰিয় প্ৰশিক্ষক ৰিণ্টু শইকীয়া, পংকজ দাস, লাচিত গগৈ, বাপুজী কোঁৱৰ, দিলীপ খীৰা, প্ৰতীক্ষা ৰাণী বৰগোহাঁই, বিহু সম্ৰাজ্ঞী ডলি হাজৰিকা, স্মৃতি বৈৰাগী ৰাভা। আৰু তেওঁলোক আমাৰ প্ৰসন্ন গগৈ, ডক্টৰ প্ৰসন্ন গগৈ ডাঙৰীয়া তত্বাৱধানত হৈ আছে। এতিয়া ইয়াত আহি পৰিৱেশটো ভাল লাগিছে, যিহেতু বহুত দূৰৰ পৰা ল'ৰা ছোৱালীবোৰ আহিছে প্ৰশিক্ষণ ল'বলৈ। মই অফিচত খবৰ কৰি গম পাইছোঁ। ফৰ্মবোৰ চাই পেলাই বঙাইগাঁও, তিনিচুকীয়া এনেকৈ বহুতে আহিছে। ক'ৰবাত থাকি লৈছে যাৰ যেনেকৈ সুবিধা। মই আমাৰ খেলপথাৰখন দেখুৱাব বিচাৰিছোঁ কেনেধৰণে ব্যস্ত হৈ আছে। ইয়াৰ এতিয়া দেখুওৱা হেৰিটো ভিজুৱেলটো আমাৰ নাচনীসকলৰ আছিলে। আৰু এবাৰ আহোঁ আমাৰ ঢোলৰ প্ৰশিক্ষণত। বেলেগত আছে নি? সৌফালে ঢোল সৌ তাত হৈ আছে, তাত
ইটো কেণ্টিনৰ ফালে অঁ এনে থাকা কেন দিম